মোৰ বহুত বেছি ভাল লগা কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। এই কাপোৰযোৰ মই কেনেদৰে বনাইছোঁ চাওকচোন। কাপোৰযোৰৰ ফুলখিনি বনাবৰ কাৰণে মই ৰেড কালাৰ ভেলভেট কাপোৰ লৈ লৈছোঁ। 1 মিটাৰ লৈ লৈছোঁ মই। এই কাপোৰ 1 মিটাৰতে হৈ গৈছে গোটেই কাপোৰযোৰ। আৰু মই কাৰ্বন পেপাৰ দি ফুলখিনি আঁকিল মানে ফুলখিনি ডাঠ পেপাৰত বনাই লৈছোঁ। বনাই কিনে এনেকৈ কাপোৰৰ ওপৰত দি মই কালাৰ পেঞ্চিলৰ সহায়ত ফুলখিনি আঁকি লৈছোঁ। এনেদৰে মই 2-4টা ফুল একেলগে আঁকি লৈছোঁ কাপোৰত। ফুলখিনি মই 2টা সাইজত লৈ লৈছোঁ। এটা ডাঙৰ সাইজ লৈছোঁ আৰু এইটো এটা সৰু সাইজ লৈছোঁ। ডাঙৰ সাইজত 2টা আঁকি লৈছোঁ। ঠিক একেদৰে সৰু সাইজৰো 2টা আঁকি লৈছোঁ। ভিডিঅ'টো মই যিমানখিনি বাৰু স্কিপ নকৰাকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বাৰু বুজি পাইছেনে নাই মোক জনাবচোন। এইটো চেইনলেছ হয়। ইয়াৰ পৰা মই এটা ষ্টন লৈ লৈছোঁ। লৈ ফুলৰ মাজত দি দিছোঁ। এনেদৰে মই মাজত এইটো ষ্টন দি দিছোঁ। এতিয়া মই গ্লুৰ সহায়ত চেইনলেছেৰে ফুলৰ পাহিবোৰ দিম। এনেদৰে গ্লুৰে মই চেইনলেছ লগাই ফুলৰ পাহিবোৰ বনাই লৈছোঁ। চেইনলেছটো অকণমান গ্লু লগাৱাৰ পিছত হেঁচি দিব লাগে। তেতিয়া আৰু উঠি অহাৰ চান্স নাথাকে। এনেদৰে মই চেইনলেছেৰে ফুলৰ গোটেইকেইটা পাহি বনাই লৈছোঁ। ফাইনেলি মই ফুলকেইটা এনেদৰে বনাই ল'লোঁ। এই 4টা ফুল। এতিয়া মই ফুলখিনি এটা এটাকৈ উলিয়াই লৈছোঁ। ফুলৰ ছাইডৰ কাপোৰখিনি কটাৰ কাৰণে মই সৰু ৰছী এখন লৈ লৈছোঁ। সৰু ৰছীৰে ছাইডৰ কাপোৰবিলাক কাটি লৈছোঁ। সাইডৰ কাপোৰ মই কটা হৈ গ'ল। উলিয়াই ল'লোঁ। এতিয়া সাইডৰ সূতাবোৰ ওলাই নাযাবৰ কাৰণে লাইটাৰেৰে সাইডটো কৰি লৈছোঁ। এয়া মোৰ ফুল ৰেডি হৈ গ'ল। এতিয়া মই ফুলবোৰ বেক সাইডত গ্লু লগাই ল'ম। গোটেইকেইটা পাহিৰ ছাইডতে গ্লু লগাই লৈছোঁ। কাপোৰযোৰৰ মই ব্লাউজটো ফাৰ্ষ্ট ৰেডি কৰিছিলোঁ। এতিয়া ব্লাউজটোত মই কেনেদৰে ডিজাইন দিছোঁ। ব্লাউজৰ হাতত মই এনেদৰে ডাঙৰ ফুল এটা লগাই দিছোঁ। 2টা হাততে 2 ছাইডতে এনেদৰে 2টা ডাঙৰ ফুল লগাই দিছোঁ। ফুলটো লগাওঁতে অকণমান বেছি দিব যাতে ওলাই নাযায়। সাইডত এনেকুৱাকৈ 3টা সৰু ফুল দিছোঁ। এইটো লেছ হয়, ষ্টোনলেছ। লেছটো এনেদৰে হাতত দুটা দিছোঁ। লেফ্ট চাইডত আৰু ৰাইট চাইডতে দি দিছোঁ। কেনেকুৱা লাগিছে ব্লাউজটো জনাব। এতিয়া মোক যিমানখিনি ফুলৰ প্ৰয়োজন হয় একেলগে মই ফুলখিনি বনাই লৈছোঁ। ফুলৰ লগতে মই পাতো বনাইছোঁ। এতিয়া মই কেনেদৰেনো ডিজাইনটো কৰিছোঁ চাওকচোন আপোনালোকে।
ডাঙৰ সাইজৰ ব্লাউজ ফাৰ্ষ্ট এইটো দি দিছোঁ ইয়াৰ ওপৰত এটা সৰু সাইজৰ ফুল দিছোঁ ইয়াত সৰু সাইজৰ ফুলটো ডাঙৰ সাইজৰ ফুলটোৰ ওপৰত দি দিছোঁ এই ফুলটো ডাঙৰ ফুলটোৰ ওপৰত দি দিছোঁ ইয়াৰ ওপৰত এয়া ফুলৰ পাই বনাইছিলোঁ মই 5টা 2টা সাইজৰ 2টা 4টা আৰু ওপৰ ফালে এটা এই পাইকেইটা ইয়াৰ ওপৰত দি দিছোঁ কাপোৰযোৰ দেখিবলৈ কিন্তু বহুত হেভি লাগিছে এইবাৰ মই ইয়াৰ ওপৰত ফুলৰ পাইকেইটা দি দিছোঁ এনেদৰে মই 3টা লগাই লৈছোঁ ইয়াৰে মাজত আকৌ মই ডাঙৰ ফুলৰ পাই লগাই দিছোঁ দুটা গ্লুৰে মই গোটেই কাপোৰটো কমপ্লিট কৰি দিছোঁ ইয়াৰ চাদৰৰ বৰ্ডাৰটো দি দিছোঁ মই ইয়াৰ ফাইনেলি মই মেখেলা চাদৰ ব্লাউজ দিছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব